কিয় ঝুমুৰ চাবলৈ দিয়া নহ'ল একাংশক টিকট থাকিও ঝুমুৰ চোৱাৰ পৰা বঞ্চিত হ'ল কোন কোন সাধাৰণ দৰ্শকৰ লগত কোনে কৰিলে ৰাজনীতি গেটৰ পৰা একাংশক ঘূৰাই পঠিওৱাটো আছিল নেকি চৰকাৰৰ উদ্দেশ্য যদি সোমাবলৈ নিদিয়ে কিয় লাজত পেলালে দৰ্শকক একাংশক ঝুমুৰে আনন্দ দিলে ঠিকেই একাংশক আকৌ ঝুমুৰে চলাকলাহে খুৱালে মাদলৰ তালে তালে কঁকাল ভাঙিলে দৰ্শকে ঝুমুৰ নৃত্য চাই আনন্দত মতলীয়া হ'ল কোনোবাই আকৌ খালে পুলিচৰ গতা মিনিহঁতক চোৱাৰ আশা হৈয়ে ৰ'ল একাংশৰ হাতত টিকট লৈ দুখ মনেৰে ঘৰ মোৱা হ'ল হাজাৰ চেষ্টা কৰিও সোমাব নোৱাৰিলে ষ্টেডিয়ামত মনৰ আশা মনতেই ৰ'ল হাতৰ টিকটটো হাততেই ৰ'ল কি কৰিব উপায়টো নাই প্ৰকৃততে সৰু সজাই ঝুমুৰৰ নামত হ'ল কি এফালে সৰু সজাই ভিতৰত যদি একাংশই মাদলৰ চেৱে চেৱে নাচি আছে একাংশই আকৌ বাহিৰত কান্দি আছে হাতত পাছ থাকিও ঝুমুৰ চোৱাৰ পৰা বঞ্চিত হ'ল তেওঁলোক বিশ্ব ৰেকৰ্ডৰ সাক্ষী হ'বলৈ মনত আশা পুহি ৰখা একাংশৰ আশা হৈ ৰ'ল মাদলৰ চেৱে চেৱে নচাৰ পৰিৱৰ্তে তেওঁলোকে খালে পুলিচৰ গতা সকলোৱে ঠিকেই আশা কৰিছিল এফালে মিনিহঁতে কঁকাল ভাঙিব আনফালে তেওঁলোকে ঘৰৰ পৰা সঠিক সময়তে ওলাই ট্ৰেফিক ফালি কোনোমতে পাইছিলহি সৰু সজাই ষ্টেডিয়াম কিন্তু ভিতৰত সোমাবলৈ যে নাপালে আচলতে ভুলটো কাৰ হ'ল সৰু সজাই ভিতৰত যিমান মানুহ বাহিৰত দেখা গ'ল তাৰ দুগুণ মানুহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ঝুমুৰ চাবলৈ নিমন্ত্ৰণ কৰিছিল 3 দিন আগৰে পৰাই দি আছিল পাছ দীঘলীয়া শাৰী পাতি যেনে তেনে পাছ এটা সংগ্ৰহ কৰিছিল কিন্তু ঝুমুৰ চাবলৈ নাপালে বিশ্ব ৰেকৰ্ডৰ সাক্ষী হোৱাৰ আশাত বাহিৰতেই ৰৈ গ'ল একাংশ লোক আচলতে ঘটনাটো হ'ল কি তেওঁলোকক লৈ কোনে কৰিলে ৰাজনীতি যদি চাবলৈ নিদিয়ে কিয় পাছ দিছিল নিৰ্দিষ্ট সময় হোৱাৰ আগতে কিয় গেটত লাগিল বৰতলা আশাত চেঁচা পানী পৰা একাংশই মনৰ দুখতেই উজাৰিলে খুব আশা হৈ ৰ'ল তেওঁলোকৰ সোমাব দিয়া নাই নেকি সোমাব দিয়া নাই পাছ লৈ আহিছে নিউজ ডেস্ক PB সংবাদ